মন গলে মোৰ কাষলে আহিবা এদিন কলে কিদৰে খাওঁ কিদৰে শু চাই যাবা আহি নীৰৱে স্বপ্ন য'ত নাই জীৱনো নাই আছে মাথো নিৰাশাৰ ধোৱা। তো হেল্ল' গাইজ, ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। তো গুড মৰ্ণিং। আপোনালোকে যেতিয়া ভিডিঅ'টো চাই আছে তেতিয়ালৈ হয়তো গধূলি হৈছে আৰু এতিয়া বাজিছে 4:30 বাজি গ'ল আৰু এতিয়া যাব ওলালোঁ। আমি ট্ৰেইন আছে 7 বজাত, ইয়াৰ পৰা পল্টন বজাৰ যাব লাগিব। আমি লখৰাত আছিলোঁ। তো ভিডিঅ'টো শেষলৈ চাব। এতিয়া যাই আছোঁ খোজকাঢ়ি আমি গাড়ীৰ কাৰণে, আগৰ ফালে গাড়ী আহি আছে। তো ইয়াৰ পৰা যাব লাগিব পল্টন বজাৰলৈকে গাড়ীত। তো ঠাণ্ডাও লাগিছে বহুত, কাৰণ ৰাতিপুৱাই পুৱাই উঠিছোঁ। তো যাই আছোঁ এতিয়া। ভিডিঅ'বিলাক কেনেকুৱা হৈছে নাজানো, কোৱালিটি কম পাব পাৰে, কিন্তু কাৰণ মোবাইলটো ইমান হেভি নহয় আৰু কেমেৰাটো ইমান ঠিক নহয়। তো তাৰ কাৰণে আপোনালোকে বেয়া নাপাব। পিছত নেক্সট টাইম নিশ্চয় কোৱালিটি দিব চেষ্টা কৰিম। তো এতিয়া আমি যাই আছোঁ গাড়ীত ডাইৰেক্ট ষ্টেচনলৈ, গুৱাহাটী ষ্টেচনলৈ। তো ষ্টেচন আহি পালোঁ, আমি ষ্টেচন আহি পালোঁ পল্টন বজাৰত। এতিয়া যাই আছোঁ ভিতৰলৈ। करे जो झकझोरी क्यों ना सूरज की। তো আমি এতিয়া ট্ৰেইন ৰখি আছোঁ, ট্ৰেইন আহি আছে। আপোনালোকক দেখাই আছোঁ, ট্ৰেইন আহি পাবই এতিয়া আৰু আহি আছে, ৰ'ব দেখাই আছোঁ। তো আমি এতিয়া ট্ৰেইনৰ ভিতৰত বহি ল'লোঁ আৰু কিছু সময়ৰ পিছতে ট্ৰেইন যাব। আৰু ভাল লাগে ট্ৰেইন জাৰ্ণি কৰি, আৰু আপোনালোকক দেখাই যাম কি কি দেখা পাওঁ, সকলোবিলাক দেখাই যাম। আৰু ভিডিঅ'টো শেষলৈকে মাত্ৰ চাব। আৰু আমাৰ ট্ৰেইন চেঞ্জ হ'ব চাগে, ট্ৰেইন চেঞ্জ হ'ব কলকাতাত, আৰু তাত আমি যাই চেঞ্জ কৰিব লাগিব ট্ৰেইন। গোটেই দেখাই যাম মুঠতে, আপোনালোকক সকলোবিলাক চাব। এতিয়া অলপ ভাগৰো লাগিছে, ৰাতি অলপ টোপনি কম হৈছে, টোপনিও লাগিছে, কিন্তু আপোনালোকক দেখাব চেষ্টা কৰিম সকলোবিলাক। তো শেষলৈকে ভিডিঅ'টো চাব, স্কিপ নকৰাকৈ। তো ষ্টাৰ্ট আমাৰ ট্ৰেইন, আৰু এতিয়া বাই বাই আসাম। गिरने आने दे मेरे मीत, अब चल जाने दे जो भी बीत। ओ जगह ताने दे उनकी सुने ना। देखो सावन आए रे मन हंसाए मितवा, और सारी उम्र नागा। এইটো হৈছে আমাৰ মৰ্ণিং ব্ৰেকফাষ্ট, ব্ৰেড, জেলি আৰু কল। তো খাই লওঁ ৰ'ব। তো ব্ৰেকফাষ্ট কৰি ল'লোঁ আমি, এতিয়া যাই আছোঁ। তো আমি এতিয়া পালোঁ ৰঙিয়া জংচন। এইটো হৈছে ৰঙিয়া জংচন, আৰু যাই ভাল লাগি আছে মুঠতে। ৰঙিয়া জংচনটো ডাঙৰ আছে ভালে। এতিয়া আমি ৰখি আছোঁ, ট্ৰেইনটো কিবা প্ৰব্লেম হৈছে, কিবা বেয়া হৈছে, চ' তাৰ কাৰণে ৰখি আছোঁ। যোৱাই নাই ট্ৰেইন বহুত সময় হ'ল, কি বা হ'ল প্ৰব্লেম, কিবা প্ৰব্লেম হৈছে আগত। তো প্ৰায় 2 ঘণ্টামান পিছত আমাৰ ট্ৰেইন চালু হৈ গ'ল, আৰু এতিয়া যাই আছোঁ আমি। वादे मितवा क्यों सोचे बादल खरे हैं, जबकि वो तो रुके हैं क्योंकि बारिश तो आनी है ना। তো আমাৰ আজি দিনৰ সাজটো ট্ৰেইনতে খাই দিলোঁ, আণ্ডা বিৰিয়ানী খালোঁ। বহুত ভাগৰ লাগি আছে, ৰাতিও টোপনি অলপ কমকৈ হৈছে, চ' তাৰ কাৰণে ভিডিঅ' কৰা নহ'ল। আৰু মানুহ আছে, অলপ অকৱাৰ্ড ফিল হয়, চ' তাৰ কাৰণে ভিডিঅ' কৰা নহ'ল। আৰু আগলৈ ভিডিঅ'টো চাই যাওক। आरी अब तो आ रही बारात, अब ये आया ना। তো চাহ লৈ ল'লোঁ অলপ, মানে টোপনিৰ পৰা উঠিলোঁ, অলপ ফ্ৰেছ হোৱাৰ কাৰণে চাহ কিনি ল'লোঁ, অলপ চাহ খাই লওঁ। তাৰপিছত আপোনালোকক দেখাই আছোঁ কি কি আৰু দেখা পাওঁ। তো ভিডিঅ'টো কণ্টিনিউ কৰক। আমি নিউ জলপাইগুৰি ষ্টেচন, এতিয়া বাজিছে, এতিয়া 7:30 বাজি গ'ল। নিউ জলপাইগুৰি ষ্টেচন পাইছোঁ, যাই আছোঁ এতিয়া। আন্ধাৰ ৰাতি হ'লে এতিয়া ভাত চাত খাই লওঁ।
তো ভিডিঅ'টো শেষলৈকে চাব। তো ৰ'বক ষ্টেচনটো দেখাই দি আছোঁ আমাৰ নিউ জলপাইগুৰি চাওক। गाए देखो राग है मल्हार ओ नित नित लाके रंग सवारी है जहाँ या ना अरे बोलो ना सूरज की किरणें आने दे The next day. গুড মৰ্ণিং গাইজ। এতিয়া পামেই আৰু আমি কলকাতা ষ্টেচন। তো ইমান ঠাণ্ডা লাগিছে, বহুত কুঁৱলী পৰিছে ইয়াতো। অসমৰ নিচিনা কলকাতাটো ছেমেই ঠাণ্ডা। তো চাওক একো চিনিয়ে নাপায়, ইমান কুঁৱলী পৰিছে। বাজিছে এতিয়া 6:30। ওলালোঁ এতিয়া কলকাতা হাওৰা ষ্টেচন পাই গ'লোঁ। এতিয়া নামিব ওলাইছোঁ। তো চাওঁ হাওৰা ষ্টেচনটো চাই লওক এবাৰ। তো হাওৰা ষ্টেচন, হাওৰা ব্ৰিজ আপোনালোকক আগৰ ভিডিঅ'ত দেখাইছোঁৱে এবাৰ, তেওঁ দেখাই দিলোঁ আৰু এবাৰ। বাকী দেখাব লগা তেনেকুৱা নাই, আছে যদিও মানে ষ্টেচনত নাই আৰু তেনেকুৱা। আৰু আমাৰ ট্ৰেইন আছে 1 বজাত। তো ইয়াৰ পৰা 1 বজাত ওলাম মধ্যপ্ৰদেশ জব্বলপুৰলৈ। তো এয়াই আৰু হাওৰা ষ্টেচনত বাহিৰত যাই আছোঁ, কিবা খাব যাই আছোঁ। এতিয়া ভোক লাগিছে, কিবা খাব যাই আছোঁ। এতিয়া গোটেই ফুল টিম তো খাই আছোঁ আমি চাহ। চাওক ভিউ, চাওক ভিউ, গংগা নদী আৰু হাওৰা ব্ৰিজ চাওক চাওক। ৱাও, মজা লাগিছে দেই, মজা লাগিছে। একদম ওচৰৰ পৰা দেখা পাইছোঁ, যোৱাবাৰতকৈ এইবাৰ বেছি ওচৰৰ পৰা দেখা পাইছোঁ। চাই আছোঁ কলকাতা হাওৰা ষ্টেচনৰ পৰা আমি ওলালোঁ। এতিয়া ডাইৰেক্ট আমাৰ ট্ৰেইন আছে মধ্যপ্ৰদেশ জব্বলপুৰলৈ। তো ইয়াৰ পৰা ওলালোঁ এতিয়া। তো এতিয়া আমি ওলালোঁ ইয়াৰ পৰা, হাওৰা ষ্টেচনৰ পৰা ওলালোঁ। আমি ট্ৰেইনত গোটেইবিলাক বহি লৈছোঁ, এতিয়া যাব ওলালোঁ। अब चल जाने दे जो भी बीत ओ जगह ताने दे उनकी सुने ना देखो सावन आए रे मन हंसाए मितवा और सारी उम्र ना गवा दे मितवा क्यों सोचे बादल भरे हैं जबकि वो तो रुके हैं। তো আজি ৰাতিৰ খানা এয়া অলকাই আছোঁ। ৰুটি আছে আৰু ভাত আৰু ভেজ মুঠতে পনীৰ। তো ভাতটো খাই লওঁ এতিয়া। The next day. গুড মৰ্ণিং গাইজ, আমি বিহাৰী পাই গ'লোঁ। তো আৰু আমি 2টামান বজাত পাই যাম, 2:20 মানত পাই যাম মধ্যপ্ৰদেশ জব্বলপুৰ। তো ৰাতি বহুত ঠাণ্ডা আছিল কাৰণে অলপ দেৰিলৈকে শুলোঁ, ৰাতি শুবই পৰা নাছিলোঁ। তো চাই দাও আগলৈ ভিডিঅ'টো। তো খানা লৈ আহিলোঁ এতিয়া পুৰি, এতিয়া খাম আৰু খানা। এইটো হৈছে সোণ নদী, সোণ নহয় সোম। ঠিক আছে। তো নামিম আৰু এতিয়া তো পামেই আৰু আমি ষ্টেচন, জব্বলপুৰ ষ্টেচন পাই যাম মধ্যপ্ৰদেশত। ফাইনেলি আহি পালোঁ আমি জব্বলপুৰ ষ্টেচন। এতিয়া বৰ্তমান যাই আছোঁ ৰাস্তালৈ, মেইন ৰাস্তালৈ যাই আছোঁ। এতিয়া গাড়ী আহি আছে, তাত গাড়ীত যাম। আৰু 2 দিনৰ অন্তত আমি আহি পালোঁ ফাইনেলি অল টিম। এইটো হৈছে আমাৰ বাছটো, ইয়াৰ পৰা বাছত যাব লাগিব। আমি গোটেইবিলাক এতিয়া বাছত উঠাব লৈছোঁ। এইটো বাছটো আমাৰ, এতিয়া আমি বাছত যাম ইয়াৰ পৰা ষ্টেচনৰ পৰা। ব'লক। তো আমি আহি পালোঁ য'ত আমাৰ গেম হ'ব। তো আমাক ইয়াতে খোৱা লোৱা কৰিব দিলে আৰু খাই লৈ আমি বাছত যাব লাগিব। আমাৰ ৰুম আছে অলপ দূৰত, তো বাছত উঠি ল'লোঁ আৰু। তো ফাইনেলি আমি আহি পালোঁ আৰু আমি আহিয়ে ডাইৰেক্ট খোৱা লোৱা কৰি আমাক বাছত লৈ আহিল ৰুমলৈকে। আৰু য'ত গেম হ'ব তাৰ পৰা অলপমান ৰুমলৈকে দূৰ আছে, তো তাৰ কাৰণে আমাক বাছত লৈ আহিল। আৰু আপোনালোকক নেক্সট ভিডিঅ'টোত ভালকৈ দেখাই দিম, ৰুমটোৰ কৰি দেখাই দিম। আৰু মানে ৰুমটো দেখাই দিম আৰু ভালকৈ কি আছে কি নাই।
তো এইটো ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়ালৈ বাই বাই, জয় অসম, বাই বাই। Hello.